নমস্কাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক স্বাগতম জনাইছো আজি আমি এটা অত্যন্ত জৰুৰী টপিকৰ ওপৰত আজিৰ ভিডিঅ'টো আমি আগবঢ়াই নিম বুলি ভাবিছো আৰু আজিৰ এই টপিকটো হৈছে কুকুৰৰ হাগনি বা ডায়েৰিয়া আমি যিসকলে ঘৰত কুকুৰ পুহো আমি সদায় আমাৰ কুকুৰটোৰ বেমাৰ আজাৰ নহওক বা হি ভালে কুশলে থাকক বা একো প্ৰব্লেম নহওক সদায় খেলি থাকক ফুৰ্তিত থাকক এইটোৱে আমি বিচাৰো কিন্তু কেতিয়াবা কি হয় আমাৰ কুকুৰটোৰ বমি হওক বা হাগনি হওক এনেকুৱা ধৰণৰ অসুবিধা দেখা যায় যাৰ ফলত কুকুৰটো আপোনাৰ শুই থাকে বা তাক ইনএক্টিভ দেখা যায় বমি কৰিলে কি প্ৰিকচন ল'ব লাগে ইয়াৰ বিষয়ে মই আগৰ ভিডিঅ'ত আপোনালোকক বনাইছো কি কৰিব লাগে বা কি প্ৰিকচন ল'ব লাগে আজিৰ এই ভিডিঅ'টোত আমি কুকুৰৰ হাগনি হলে কি কৰিব লাগে বা কি কাৰণ হাগনি হ'ব পাৰে কেনেকৈ আপুনি হাগনি নোহোৱাকৈ আপুনি কুকুৰটোক ৰাখিব তাৰ ওপৰত আলোচনা কৰিম এতিয়া আহো ডায়েৰিয়া কি কাৰণত হ'ব পাৰে প্ৰথমতে অকস্মাত খাদ্য সলনি কৰিলে কি হয় আমি বহু ক্ষেত্ৰত কেনেকুৱা হয় আমি পেডিগ্ৰী খুৱাই আছো বা ৰয়েল কেনিন খুৱাই আছো আজি কি হ'ল আমি পেডিগ্ৰীটো নাপালো বা ৰয়েল কেনিন নাপালো বেলেগ ডগ ফুড এটা দি দিলো তেনেকুৱা অকস্মাত খাদ্য সম্ভাৰৰ সলনি কৰিলেও আপোনাৰ কুকুৰটোৰ হাগনি হ'ব পাৰে দুই নম্বৰতে আপোনাৰ কুকুৰটোৰ কি হয় কিছুমান অলাগতিয়াল বা কিছুমান বেয়া বস্তু খালে বা কিছুমান ফৰেইন পাৰ্টিকল খালেও হাগনি হ'ব পাৰে তাৰপিছত আপোনাৰ পেলুৰ প্ৰব্লেম হ'লে হাগনি হ'ব পাৰে তাৰপিছত কিছুমান বেক্টেৰিয়েল বা ভাইৰেল ইনফেকশ্যন আছে তেনেকুৱা বেক্টেৰিয়েল বা ভাইৰেল ইনফেকশ্যন লাগিলেও আপোনাৰ কুকুৰটোৰ হাগনি হ'ব পাৰে আৰু তাৰ উপৰিও কেতিয়াবা কি হয় কিছুমান ফুড বা কিছুমান খাদ্যৰ পৰা এলাৰ্জি হয় তেনেকুৱা খাদ্য খালেও আপোনাৰ কুকুৰটোৰ হাগনি হ'ব পাৰে বহু কুকুৰক দেখা যায় যে গাখীৰ খালে সিহঁতে বমি কৰে বা পায়খানাটো সিহঁতৰ ঢিলা হয় আমাৰ মানুহৰো লেক্টোজ ইনটলাৰেঞ্চ থাকে আৰু বহু কুকুৰৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ অসুবিধা দেখা পোৱা যায় এতিয়া আমি আহো আপোনাৰ কুকুৰটোৰ হাগনি নোহোৱাকৈ আপুনি কেনেকৈ ৰাখিব পাৰে বা আগত আমি যিখিনি কথা ক'লো সেইখিনিৰ কাৰণে হাগনি হ'ব পাৰে চ' আমি একদম প্ৰথমতে কৈছিলোঁ যে অকস্মাত খাদ্য চেঞ্জ কৰিলে ত' গতিকে আমি কুকুৰটোৰ হাগনি নহ'বলৈ আমি কুকুৰটোক একে ধৰণৰ খাদ্য সম্ভাৰতে যদি ৰাখোঁ বা তাক যদি নতুন খাদ্য কিবা দিব লগা হয় কম পৰিমাণে এটা সময় কিছু সময়ৰ পিৰিয়ড এটা লৈ পিনে আমি নতুন খাদ্য সম্ভাৰ তাক আমি দিওঁ বা ইন্ট্ৰডিউচ কৰোঁ তাৰপিছত কি হয় যদি আমি সি বেয়া বস্তু খাব নোৱাৰাকৈ ৰাখোঁ চাফ চিকুণ কৰি ৰাখোঁ তাক সদায় পৰিষ্কাৰ পানী খাবলৈ দিওঁ তাৰপিছত তাক সময়ে পিৰিয়ডিকেলি পেলুৰ ঔষধ খুৱাওঁ আপোনালোকে জানে যে সৰু পাপি এটাক 3 মাহ বয়সলৈ 14 দিনৰ মূৰে পেলুৰ ঔষধ দিব লাগে তাৰপিছত 6 মাহলৈ এমাহৰ মূৰে আৰু 6 মাহৰ পিছত 3 মাহৰ মূৰে পেলুৰ ঔষধ দিব লাগে তাৰপিছত কেতিয়াবা কি হয় কিছুমান বেক্টেৰিয়েল ইনফেকশ্যন থাকে কিছুমান ভাইৰেল ইনফেকশ্যন থাকে তাৰ ভিতৰত পাৰ্ভ বুলি এটা মাৰাত্মক বেমাৰ আছে তাতো হাগনি হয় এনেকুৱা ধৰণৰ কিছুমান বেমাৰ নহ'বৰ কাৰণে আমি আমাৰ কুকুৰটোক ভেকচিন দি ৰাখিব পাৰোঁ এনেকৈ আমি কিছুমান সৰু কাম কৰি আমাৰ কুকুৰটোক হাগনি বা ডায়েৰিয়াৰ পৰা বচাই ৰাখিব পাৰোঁ আপোনাৰ কুকুৰটোৰ হাগনি হ'লে কি কৰিব এতিয়া কি হয় আমি হাগনি কি কাৰণত হৈছে এই বস্তুটো আমি প্ৰথমবাৰ কুকুৰটোৰ হাগনি হোৱাৰ লগে লগে আমি গম নাপাওঁ আমাৰ কুকুৰটোৰ প্ৰথমবাৰ হাগনি হোৱাৰ লগে লগে আমি গম নাপাওঁ যাৰ ফলত আমি কি হয় ৰখি থাকোঁ যে হয়তো এইটো নিজে ভাল হৈ যাব বা কেতিয়াবা কিছুমান মাৰাত্মক বেমাৰ যেনেকুৱা পাৰ্ভই হওক বা তেনেকুৱা ধৰণৰ বেমাৰখিনি আমি ৰখাৰ কাৰণে বা প্ৰিলিমিনাৰী হবে বা আৰু প্ৰাৰম্ভিক ষ্টেজতে একো ধৰণৰ আমি প্ৰটেকশ্যন নোলোৱাৰ কাৰণে বেমাৰটো বাঢ়ি যায় গতিকে হাগনি হ'লে আপুনি কি কৰিব হাগনি হ'লে আপুনি প্ৰথমতে আপোনাৰ কুকুৰটোক 12 পৰা 24 ঘণ্টালৈ একো খাদ্য খাব নিদিব তাক পৰ্যাপ্ত পৰিমাণে পানী দিয়ক আৰু পানীৰ লগত ORS মিক্স কৰি দিয়ক যাতে সি পানী আৰু ORS খায় আৰু যদি আপুনি লক্ষ্য কৰিছে পানী ORS খোৱাৰ পিছত বমি কৰিছে তেতিয়াহ'লে কি কৰিব লাগে এই বমি কৰিলে কি কৰিব সেই বস্তু জানিবলৈ আমাৰ আগৰ ভিডিঅ'টো চাওক আমি আই বাটনত লিংকটো দি থৈ দিছোঁ আৰু যদি 12 পৰা 24 ঘণ্টাৰ পিছতো যদি আপোনাৰ কুকুৰটোৰ হাগনি বন্ধ নহয় বা হাগনিৰ লগত তেজ আহে বা বমি কৰি আছে বা আপোনাৰ কুকুৰটো একদম লেবেজান হৈ পৰিছে এটা জেগাতে শুই আছে তেতিয়াহ'লে আপুনি ওচৰৰ এজন পশু চিকিৎসকৰ লগত অনতিপলমে যোগাযোগ কৰক আৰু তাৰ হ'ব পৰা বিভিন্ন ধৰণৰ বেক্টেৰিয়েল বা ভাইৰাছজনিত বেমাৰৰ পৰা আপোনাৰ কুকুৰটোক অতি শীঘ্ৰেই চিকিৎসা প্ৰদান কৰক আপোনাৰ কুকুৰটোৰ বিভিন্ন কাৰণত হাগনি হ'ব পাৰে কিন্তু কি হয় আপুনি যদি আমি এই ভিডিঅ'ত কোৱাৰ দৰে যে আপোনালোকে আপোনাৰ কুকুৰটোক ৰাখে তেতিয়াহ'লে আপোনাৰ খাদ্য সম্ভাৰৰ পৰিৱৰ্তনৰ কাৰণে হোৱা হাগনি বা তেনেকুৱা ধৰণৰ পেলুৰ কাৰণে হোৱা হাগনি সেনেকুৱা ধৰণৰ কিছুমান কমন ফেক্টৰ যিখিনি আছে তাৰ পৰা হোৱা হাগনিৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব আজিলৈ ইমানেই আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্টত জনাব আৰু কি বেমাৰত কি বেক্টেৰিয়েল বা ভাইৰেল বেমাৰত হাগনি হ'ব পাৰে তাক জানিবলৈ বা পাৰ্ভৰ দৰে এটা মাৰাত্মক বেমাৰ যিটোৰ কাৰণে বহুত কুকুৰ মৃত্যুমুখত পৰে এনেকুৱা ধৰণৰ বেমাৰ যদি আপোনালোকৰ জানিবৰ মন আছে তেতিয়াহ'লে কমেণ্ট কৰক আমি তেনেকুৱা বেমাৰৰ ওপৰতো ভিডিঅ' বনাম যাতে আপোনালোকে বেমাৰটো আৰম্ভণি ষ্টেজতে গম পায় আৰু আপোনাৰ কুকুৰটোক বেমাৰটো এডভান্স ষ্টেজলৈ নাযাওঁতেই তাক চিকিৎসা প্ৰদান কৰাব পাৰে ধন্যবাদ